হেল্ল' এভৰিৱান, মই পল্লীপ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু সকলোকে নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো যাতে দিনবিলাক ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিলোঁ। আৰু আমি বৰ্তমান গৈ আছোঁ ডিব্ৰুগড়লৈ বুলি, আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এই ধুনীয়া ধুনীয়া মৈদাম কেইটিৰ পৰা। এই মৈদামকেইটাৰ বিষয়ে মই বৰকৈ অৱগত নহয়, তথাপিও এই মৈদামকেইটাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। অন্য এটা দিনত এই মৈদামকেইটাৰ বিষয়ে জানি বুজি এই মৈদামকেইটাৰ বিষয়ে এটি ভিডিঅ' বনোৱাৰ ইচ্ছা আছে, গতিকে ভিডিঅ' এটি নিশ্চয় বনাম। বাৰু যি কি নহওক, আমিও যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আপোনালোকেও এই সেউজীয়া দৃশ্যসমূহ উপভোগ কৰি গৈ থাকক। ডিব্ৰুগড়তো আহিছোঁ, কিন্তু কাৰ লগততো আহিছোঁ কোৱাই নাই। এয়া দেখিছেনে, মোৰ লৰালিকালৰ বন্ধু প্ৰতিম যদুমণি মৰাণ, ইয়াৰ লগতে আহিছোঁ ডিব্ৰুগড়লৈ বুলি। ফাইনেলি আহি আমি ডিব্ৰুগড় পালোহি, কিন্তু ডিব্ৰুগড় পাই দেখিছোঁ ৰাস্তা চিনি নাপাওঁ যিহেতু, গতিকে বিজি হৈ আছে লোকেশ্যন বিচৰাত। দেখাই গৈ থাকিম আৰু এয়া ডিব্ৰুগড় দৃশ্য। আৰু ডিব্ৰুগড় বুলি ক'লে এখন ডাঙৰ টাউন বুজায়, কিন্তু সেই টাউনখনেদি যদি আপুনি আহে বহুত ট্ৰেফিক জামত ফচিবলগীয়া হয়। গতিকে আমাৰ মৰাণ ছাইডৰ পৰা যদি আপুনি আহে, 4 লাইনৰ হৈ আহি এইফালেদি যাত্ৰাটো আৰম্ভ কৰিব পাৰে। এই যাত্ৰাটো এইটো ৰাস্তাইদি যদি এই যাত্ৰাটো আৰম্ভ কৰে, সেউজীয়া পৰিৱেশৰ নান্দনিক দৃশ্যসমূহো আপুনি উপভোগ কৰি যাব পাৰিব। গতিকে এই পথেদি কেতিয়াবা যাত্ৰা কৰিবচোন ডিব্ৰুগড় টাউনলৈ যদি যায়। ফাইনেলি আমি আমাৰ লক্ষ্যস্থানত উপনীত হ'লোহি, কিন্তু যিজন ব্যক্তিৰ ঘৰলৈ আহিছোঁ সেইজন ব্যক্তিৰ ঘৰটো কোন ডোখৰতে আছে সেয়াহে নাজানো। গতিকে বন্ধুৱে গোটেই সোধা পোছা কৰিছে, আৰু অৱশেষত সোধা পোছা কৰাৰ ফলত তেওঁ ঘৰৰ ডিটেইলছটো গম পালোঁ, আৰু তেওঁ ঘৰলৈ বুলি এতিয়া গৈ আছোঁ। বাৰু যি কি নহওক, আমি পাওঁ হৈ গৈছে তেওঁলোকৰ ঘৰত। তেওঁলোকৰ ঘৰ বুলি ক'লে হয়তো ভুল হ'ব, তেওঁ ষ্টুডিঅ'ত। আৰু ফাইনেলি আমি পাই গ'লোহি অসমৰ উদীয়মান মিউজিচিয়ান মৃগম্বৰী ককাইদেউ ঘৰত। আৰু যিহেতু মোৰ বন্ধু যদুমণিৰ এটি গীত নতুনকৈ পৰিকল্পনা কৰিছে, তাৰেই কিছু কাম কৰিম বুলি আহিলোঁ, আৰু তাৰেই কাম এয়া চলি আছে। আৰু খুব কম দিনৰ ভিতৰতে তাৰ গীতটো আপোনালোকৰ বাবে আগবঢ়াই দিব। গতিকে আপোনালোকে তাক যাতে অলপ মৰম, অলপ যাতে উৎসাহ দিয়ে, তাৰে কামনা কৰিলোঁ। আমি ডিব্ৰুগড় পালোহি, মৃগম্বৰী ককাইদেউৰ ওচৰত আছোঁ বৰ্তমান। লগৰটো মোৰ কাম হৈ গ'ল যিহেতু, আৰু এয়া আমাৰ মৃগম্বৰী ককাইদেউ বহুত হিট গান ৰাইজৰ বাবে আগবঢ়াই তেওঁ দি আছে। কি খবৰ আপোনাৰ? ভালে আছে? ভালে যিহেতু আপুনি বহুত হিট গান ৰাইজলৈ আগবঢ়াই দি আছে, তাৰ ক্ষেত্ৰত কিবা এটা ক'ব নেকি? ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে। কিমান দিন হ'ল আপোনাৰ এই সংগীতৰ লগত জড়িত? 3 বছৰ হৈছে। বয়স খুব বেছি নাই হোৱা চাগে, বহুত সৰু ল'ৰা যেন অনুভৱ হৈছে। ক'ব গ'লে এনেই 25 হয়। দেখিবলৈ ইমান কম বয়সতে ইমান সুন্দৰকৈ সংগীতবিলাক সজাই তেওঁ ৰাইজৰ বাবে আগবাঢ়াই দি আছে, আৰু তেওঁলৈ বহুত শুভেচ্ছা থাকিল। তেওঁ যাতে সংগীতৰ জগতত আগবাঢ়ি যায় তাৰে কামনা থাকিল। ভিডিঅ'টো আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। গতিকে দাদাকো ছাপোৰ্ট কৰিব, মোকো ছাপোৰ্ট কৰিব যাতে। থেংক ইউ।